তো লগাইছ মই পিংকু আজি অকণমান ৰাতিপুৱাই উঠি ফুৰিলোঁ লগতে অকণমান খোজকাঢ়িলোঁ তাৰপিছত ব্ৰাছ কৰি ভালকৈ মুখখন ধুনীয়াকৈ ধুই ল'লোঁ। আজি হৈছে 15 ফেব্ৰুৱাৰী। আজিৰ পৰা চলিছে মেট্ৰিক পৰীক্ষা। লাহে লাহে চলিবিলাকো যোৱা আৰম্ভণি কৰিলে। বাৰু এতিয়া গৈ আছোঁ দোকানলৈকে। এনেকৈ আহি পালোঁ আমাৰ ওচৰৰে দোকানখন। দোকানৰ পৰা বস্তু আনি এতিয়া যাব ওলাইছোঁ গুৰেশ্বৰ হাই ছেকেণ্ডাৰীলৈকে। এতিয়া ফিনফিনা ৰাস্তাৰে গৈ আছোঁ। আহি এনেকৈ পাই গ'লোঁ গুৰেশ্বৰ হাই ছেকেণ্ডাৰী মেইন গেটখন। এতিয়া বাৰু মানুহবিলাক কমিছে অলপমান, তথাপিও অলপমান আছে এনেকৈ জিৰাই আছে গাছৰ তলে তলে। এতিয়া মাক বাপেকবিলাক আহিছে। লাহে লাহে ছুটি হ'ব ধৰিছে আৰু লাহে লাহে মানুহবিলাকো অহা আৰম্ভণি কৰিলে। ফাইনেলি ছুটি দি দিলে, লগতে চলিবিলাকো ধুনীয়াকৈ আহি আছে। বাৰু মোৰ পিছফালে মানুহ চাওকচোন, কেনেকুৱা এটা মানুহ হৈছে। ৱাও ৱাও। পৰীক্ষা কেনে হ'ল? 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 পৰীক্ষা মজা। আজি যিহেতু প্ৰথম পৰীক্ষা, আজি আছিলে অসমীয়া। অ' ভাই পৰীক্ষা কেনে হ'ল? পৰীক্ষা কেনে হ'ল? মজা মজা মজা। আজি সকলোকে সুধিলে সকলোৱেতো কয় ভালে হৈছে, কিন্তু ৰিজাল্ট দিয়াৰ দিনাখনহে গম পায় কাৰ কেনেকুৱা হৈছে। এটাই কামনা কৰোঁ সকলোৰে যাতে ভাল হয়। অ' ভাই পৰীক্ষা লাজ কৰে চলি গিলাই। পৰীক্ষা কেনে হ'ল? ভাই পৰীক্ষা ভালে হৈছে। বঢ়িয়া বঢ়িয়া। পৰীক্ষা কেনে হ'ল? অ' ভাই পৰীক্ষা কেনে হ'ল? ভালে হৈছে না? বঢ়িয়া। অ' ভাই পৰীক্ষা কেনে হ'ল? পৰীক্ষাৰ খবৰ ভাল। অ' ভাই পৰীক্ষা কেনে হ'ল? কিমান মানে এনচাৰ কৰিলি? 80 মান। বঢ়িয়া আছে না? মজা মজা। পৰীক্ষা কেনে হ'ল? পৰীক্ষা কেনে হ'ল? ভালে আছে না? অ' ভণ্টি পৰীক্ষা কেনে হ'ল তোমাৰ? ফাইনেলি পৰীক্ষা শেষ। এনেকৈ মানুহবিলাকক ঘৰলৈকে যাব আৰম্ভণি কৰিলে। আজিৰ মিনি ব্লগটো এখানেই আছিল। আজিলৈ বাই, জয় অসম।